वेलकम बैक टू माई चैनल गति के आज सानडे कारण अकमान फुरिबोले जीतु मोर आज स्पेशल डे माने कि मैं आज दिनटुते जन्म होइसिलो दियक धरती का बोझ कारण आज अकमान सार्केट हाउसले फुरिब इतना आको प्रायभाग मोर भिडिओबिलक आपलोके देखाई पाइसे इतिमध्ये गति के बेया नापाब दे नाकटो बुझाइसे माने गति अकमान इयाले फुरिबोले आहिलो सन्धिया गति आज रविबारो जीतु अलप फुरिबोले आहिलो घৰৰ ভিতৰত থাকিলে मन सन इमानो ভাল नालागे न সেইকাৰণে আৰু এইবিলাক চক মানুহ ইয়াতে আহিছে ফুৰিবলৈ আহিছে চক গছবিলাক এজোপা কিহৰ ফুল এই গছবিলাক কি ধুনীয়া নহয় জানো फ्रेंड देखिए पाइसे आपलोके सन्धिया हल धुनिया मलया बता और फगबिलक ओलाबले धरिसे पाहाৰৰ মাজৰ পৰা এই বগা বগা ফগ আপোনালে দেখাইছে অকমান জুম কৰি দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকক আৰু এয়া হৈছে সন্ধিয়াৰ দিনটো সাৰ্কেট হাউস এইটো হৈছে সাৰ্কেট হাউস হয় আৰু এইটো হৈছে সন্ধিয়াৰ নজাৰা এইটো গ্ৰীন হয় আৰু গ্ৰীন আজি ৰবিবাৰ যেহেতু মানে মানুহবিলাকো আহিছে আৰু ময়ো আহিছোঁ ৰবিবাৰ হিচাপত মানে ইয়াত আগতে হৈছে আপোনালোকে দেখা পাইছে তথাপিও আহিছে কিবা এটা ভাল লাগে আৰু প্ৰকৃতিৰ বোলা বস্তুটো কেতিয়াও আমনিদায়ক নহয় হয়নে নহয় সদায় শান্তি এটা পৰিৱেশ আৰু কি লাগে এটা শান্তি যেতিয়া মন আপোনাৰ অশান্তি হৈ থাকে একো এটা ভাল নালাগে টেনশ্যনত থাকে তেতিয়া আপোনালোকৰ য'তে নাথাকে ওচৰৰে এটা নদীৰ ওচৰত যাওক তেনেকুৱা পাহাৰীয়া মানে য'ত মানে নিৰবিষ্ট প্ৰকৃতিৰ লগত টাইম আপোনাৰ মানে আত্মা মন প্ৰাণবিলাক ঠাণ্ডা হৈ যায় এটা দীঘলকৈ উশাহ লৈ লৈছোঁ আৰু হাফলঙতো এই 2 দিন ধৰি গৰম আছে নাজানো গুৱাহাটী বা আমাৰ প্লেনছত কি চাগে ইয়াতকেও গৰম হ'ব কাৰণ ইয়াত ইমান মানে গৰমতো ইয়াত আমি কাপোৰ উৰি শুব লগা হয় যোৱা বছৰ আমি কাপোৰ উৰি শুই থাকিব লগা হৈছিল ইয়াত কিন্তু এইবাৰ অলপ ঠাণ্ডাটো কমিছে ইয়াত সেয়ে আৰু আমাৰ তাত আৰু কিমান গৰম নহয় যে সেইকাৰণে মানে গছ বিৰিকবিলাক কাটিব নালাগে আচলতে গছ বিৰিক কাটিলে কিমান প্ৰব্লেম হয়